ক্ষতি হৈছে তেওঁলোকে যাতে ক্ষতিপূৰণ কিবা এটা পায়। আৰু এইফালে বৰ ঘৰৰ অৱস্থা দেখিছেনে, এইবোৰ গোটেই ঘৰ মানে অৱস্থা নাই। কেনি কোনফালে আপোনালোকক দেখাম, চবফালে অৱস্থা নাইকিয়া হ'ল। এইফালে দেখিছেনে এইখন, আকৌ সেইফালে এতিয়া এইটো ভঁৰালটো, আৰু এইবোৰ মানে 5 বিঘা 6 বিঘালৈকে, কিছুমানৰ 7 বিঘালৈকে ধান মানে আনিব আৰু পথাৰ পৰা আনিব নোৱাৰিলে। আৰু মৰ্ণিং এভৰিৱান, গাঁৱলীয়া বোৱাৰী পিংকি চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু আশা কৰিছোঁ সকলো ভালে কুশলে আছে বুলি। আৰু আমাৰ কিন্তু বৰ ভাল নহয়। কালি যিহেতু গধূলি আন্ধাৰে বহুত ডাঙৰ শিল বৰষুণ দিলে আমাৰ এইফালে। এইবোৰ গোটেই মানে ফুলৰ পুলি ফুল গোটেইবোৰ মানে শেষ কৰি পেলালে এইবোৰ। তাকে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। এইবোৰ গোটেই দেখিছেনে, গোটেইবোৰ টচ নচ কৰি পেলালে। কালি আমাৰ এইফালে নাজিৰাৰ ফালে মানে বহুতেই ডাঙৰ শিল বৰষুণ দিলে। আৰু এইবোৰ দেখিছেনে, গছৰ পাত মানে গোটেইবোৰ লণ্ড ভণ্ড। আৰু এইফালে যিহেতু আমাৰ এখন বাৰাণ্ডা আছিলে, আৰু সেই বাৰাণ্ডাখন চক কি অৱস্থা হ'ল। আৰু ভিতৰটো হেতটো ক'বই নালাগে, ভিতৰতো গোটেই মানে টিং ফাটি গ'ল। আৰু টিং ফাটি গোটেই ভিতৰতো মানে শিল সোমালে, পানী সোমালে। এইবোৰ মানে গোটেই অৱস্থা নাইকিয়া হ'ল। আৰু কালি শিল বৰষুণ দিয়া কেইটামান ভিডিঅ' মই কৰি ৰাখিছিলোঁ আৰু আপোনালোকলৈ আগবঢ়াই দিছোঁ, চাব আপোনালোকে। ফ্ৰেণ্ডছ, এয়া দেখিছেনে, ৰাতিপুৱা হ'ল তথাপিতো মানে বৰফ গলাই নাই। মানে আমাৰ ছেকেণ্ড একেবাৰে দাৰ্জিলিং হৈ গ'ল এইবোৰ দেই, বৰফ পৰিয়ে থাকে। আৰু এইবোৰ দেখিছেনে বাৰু, শিল গোটেই মানে অৱস্থা নাইকিয়া কৰিলে কালি বৰষুণ জাকে। প্ৰাকৃতিক দুৰ্যোগ বুলি যে কয়, এইবোৰকে কয়। দেখিছেনে, মানে ধান এইবোৰ ডাবলেই থাকিলে, বিঘা বিঘা ধান, আৰু ধান এইবোৰ মানে চব চেচ। কালি শিল বৰষুণে চব শেষ কৰি দিলে। এইবোৰ বিঘা বিঘা ধান, এতিয়া ধান মানে এটাও নেপায় এইবোৰ। আৰু এইবোৰ মানে 5 বিঘা 6 বিঘালৈকে, কিছুমানৰ 7 বিঘালৈকে ধান মানে আনিব নোৱাৰিলে। পথাৰতে চব শেষ হৈ গ'ল। আৰু চৰকাৰে যদি কিবা এটা সাহাৰ্য দিব পাৰে, সকলোৱে খুবেই মানে আনন্দিত হ'ব যদি চৰকাৰে কিবা এটা সাহাৰ্য দিয়ে। আৰু ইমান কষ্ট কৰি মানে 6-7 বিঘা মাটি মানুহৰ ধান শেষ হৈ গৈছে, কিমান এটা দুখজনক কথা। আপোনালোকে এবাৰ নিজে ভাবি চাবচোন, ইমান এটা দুখজনক কথা। 6-7 বিঘা মাটি ইমান কষ্ট কৰি মানে এটাও ধান নাপালে, আৰু এই অৱস্থা ধানৰ দেখিছেনে। যদি চৰকাৰে কিবা এটা যদি সাহাৰ্য দিয়ে, তাৰ কাৰণে ৰাইজে বহুতে আনন্দিত হ'ব যদি কিবা এটা সাহাৰ্য দিব পাৰে চৰকাৰে। এয়া পাকঘৰত মানে গোটেই পানী, ওপৰত গোটেই কালি শিল বৰষুণে টিং ফুটা কৰি পেলালে। আৰু এইবোৰ যেনি তেনি গোটেই মানে পানীয়ে পানী। এইবোৰ দেখিছেনে, অকল আমাৰ ঘৰ বুলিয়ে নহয়, আমাৰ গাঁৱৰ যিমানবোৰ মানুহ আছে প্ৰায় মানুহৰে মানে টিং একেবাৰে ফালি পঠিয়ালে। কালি খুবেই ডাঙৰ মানে বৰষুণ দিলে, চবফালে এতিয়া পানীয়ে পানী হৈ আছে এইবোৰ। আৰু ওপৰতো অকণমান দেখাই দিছোঁ, এয়া দেখিছেনে, ইমান ডাঙৰ ডাঙৰ ফুটা কৰিলে চক টিংবোৰৰ। কালি মানে বহুত ডাঙৰ শিল বৰষুণ দিলে। এবাৰো এনেকুৱা শিল বৰষুণ দেখা নাই আমাৰ এইফালে, কালি যিমান ডাঙৰ শিল বৰষুণ দিছে। আৰু এইফালেওতো গোটেই অৱস্থা নাই, ঠায়ে ঠায়ে গোটেই পানী পানী হৈ আছে। আৰু এইফালেও পানী হৈ আছে, এইবোৰ গোটেই পানী, যেনি তেনি মুঠতে পানীয়ে পানী। আৰু এইফালে বৰ ঘৰৰ অৱস্থা দেখিছেনে, এইবোৰ গোটেই টিং মানে জানলা ওলালে। আৰু সেইফালে ৰেজিং চেজিং মানে উৰি অৱস্থা নাইকিয়া হ'ল, গোটেইখন অৱস্থা নাই। আৰু গোটেই ঘৰ মানে অৱস্থা নাই, কেনি কোনফালে আপোনালোকক দেখাম, চবফালে অৱস্থা নাইকিয়া হ'ল। এইফালে দেখিছেনে এইখন, আকৌ সেইফালে এতিয়া এইটো ভঁৰালটোৰ ফালেতো যাব পৰাই নাই, ভঁৰালো অৱস্থা নাইকিয়া হৈ আছে। যিহেতু এইফালে গোটেই মানে এখন ভাঙি অৱস্থা নাইকিয়া হ'ল। আৰু ফ্ৰেণ্ডছ, মানে এয়া প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে গোটেই মানে কালি টচ নচ হৈ গ'ল, গোটেই ঘৰ দুৱাৰ অৱস্থা নাইকিয়া হ'ল। আৰু এতিয়া এইবোৰ মানে চাফ চিকুণ কৰিলো আৰু দেই গাইজ, একেবাৰে অৱস্থা নাইকিয়া হ'ল। আৰু চৰকাৰে যদি কিবা সাহাৰ্য দিয়ে দিব আৰু দেই, আমাৰ গোটেই টিং ফুটি নাইকিয়া হ'ল।
আৰু মই যিমান পাৰোঁ মানে চবতে অলপমান প্ৰত্যেক ঘৰতে দেখাবলৈ চেষ্টা কৰিছোঁ। এইবোৰ টিংপাত দেখিছেনে, গোটেই মানে টিংপাত, প্ৰত্যেকৰ ঘৰে টিংপাত মানে নাইকিয়া হৈ গৈছে। আৰু বন্ধু বান্ধৱীসকল, এতিয়া দেখিছেনে মই গাঁৱতে আৰু এঘৰ মানুহলৈ আহিছোঁ। আৰু প্ৰত্যেকৰ ঘৰতে বাৰু অনিষ্ট হৈছে, কিন্তু এয়া দেখিছেনে, এয়া গোটেই মানে চক ঘৰ মানে লণ্ড ভণ্ড হৈ গৈছে। আৰু কালি মানে ইমানেই এইবোৰ লণ্ড ভণ্ড হ'ল, এওঁলোক মানে থাকিব নোৱাৰিলে, ইয়াত শুব নোৱাৰিলে, বেলেগ এঘৰ মানুহৰ ঘৰত থাকিবগৈ লগীয়া হৈছে। যিহেতু সৰু ল'ৰা ছোৱালীও আছে, আৰু চৰকাৰে যদি কিবা এটা পাৰে, সাহাৰ্য যদি দিব পাৰে ভাল হ'ব। আৰু এওঁলোকে গৈ কালি বেলেগ এঘৰত থাকি লাগে ন, বেলেগ ঘৰৰ অৱস্থা নাই, থাকিবলৈ কেঁচুৱা আছে তাতে। কেঁচুৱা আছে তাতে, মানে কালি নিশাটো মানে থাকিবলৈ জেগা নাই, গোটেই পানী পৰি অৱস্থা নাই। এঘৰ বুলি নহয়, প্ৰত্যেক ঘৰ মানুহতে মানে কিবা নহয় কিবা অনিষ্ট হৈছে। কাৰোবাৰ 6 বিঘা 7 বিঘালৈকে ধান নাইকিয়া হৈ গৈছে পথাৰতে, আৰু পথাৰৰ পৰা আনিব নোৱাৰিলে। আৰু মানে যদি চৰকাৰে সাহাৰ্য দিব পাৰে নথৈ আনন্দিত হ'ম। চৰকাৰে যাতে কিবা এটা দিয়ে, আৰু যিমান পাৰোঁ মই আপোনালোকক ভিডিঅ'সমূহ দেখাই যাবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে দেখিছেনে, এইফালেও মানে চকী টকী চব উলিয়াই থৈছে, যিহেতু ভিতৰখনত অৱস্থা নাইকিয়া হ'ল। এওঁলোকৰো মানে গোটেই টিং ফুটি অৱস্থা নাইকিয়া হৈছে। এয়া চকী টকী চব মানে বাহিৰত উলিয়াই থৈছে। তোমালোকেও সেই ধান আনিব নোৱাৰিলা ন পথাৰৰ পৰা? আমাৰো আনিব নোৱাৰিলো, গোটেই ধান এতিয়া মানে যিহেতু গাঁৱৰ মানুহ, দিন হাজিৰা কৰি খাই থকা মানুহ, খুবেই অসুবিধা হয়। এয়া হৈছে আমাৰ এনাই, আৰু এনাইহঁতৰো এয়া অৱস্থা নাইকিয়া হ'ল। ওপৰখন চাওকচোন, প্ৰত্যেকৰ ঘৰতে মানে শেষ কৰি পেলালে গোটেইখন। এয়া ৰেজিং নাই, টিং ফুটালে, মানে অৱস্থা নাইকিয়া হৈ আছে গোটেইখন। আৰু বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। মানে অৱস্থা একেবাৰে বেয়া হৈ আছে, যিহেতু চবফালে কামো পৰি আছে, কিন্তু ভিডিঅ'টো নবনাই নোৱাৰিলোঁ, সেইকাৰণে আগবঢ়াই দিলোঁ। আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ যিসকলৰ মানে ক্ষতি হৈছে তেওঁলোকে যাতে ক্ষতিপূৰণ কিবা এটা পায়, আৰু যাৰ ক্ষতি হয় সিহে জানে। সেইটো কাৰণে আপোনালোকে যিমান পাৰে মোৰ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব বুলি মই আশা কৰিলোঁ। তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যিমানখিনি পাৰোঁ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু যিহেতু ঘৰটো মোৰ মানে গোটেইখন লণ্ড ভণ্ড হৈ আছে, কাম বহুত আছে, তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।